এটা দশম শ্ৰেণীৰ জিকিৰৰ এইটো কুৱেশ্যনত সুধিছে যে মক্কা দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে হালে সৰৰ লগত দৰিকাৰ টপালি। এতিয়া এই কথাবাক্যে যিটো অন্তৰ্নিহিত ভাৱ এয়া হৈছে যে যেনেকৈ মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান। এতিয়া যেতিয়া জীৱনকালত মুছলমানসকলে মক্কা দৰ্শন কৰিবলৈ পোৱাটো তেওঁলোকৰ পুণ্য হোৱা বুলি বিশ্বাস কৰে, কিন্তু যদি মনত সঁচা ভক্তি নাথাকে, সৎকৰ্ম নকৰে, তেতিয়াহ'লে মক্কাৰ দুৱাৰত তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰে। অৰ্থাৎ মক্কা দুৱাৰত অৰ্থাৎ ঈশ্বৰৰ আশীষ লাভ কৰিব নোৱাৰে, আল্লাহৰ আশীষ লাভ কৰিব নোৱাৰে। যিজন প্ৰকৃত ভক্ত, যিজনৰ মন পবিত্ৰ, তেওঁহে আল্লাহৰ মক্কাৰ দুৱাৰত প্ৰৱেশ কৰি আল্লাহক দৰ্শন কৰিব পাৰে। কিন্তু যিজনৰ সজ কৰ্মৰ দ্বাৰা মন পবিত্ৰ কৰা নাই, তেওঁ মক্কাৰ দুৱাৰত প্ৰৱেশ কৰিব নোৱাৰি, তেওঁ তালি মাৰি থকাৰ বাহিৰে একো নহয়। আমি তেনেকুৱা ব্যক্তিক আমি যিজনক শল মাছৰ লগত তুলনা কৰিব পাৰোঁ। যেনেকৈ শলৰ দৰে ডাঙৰ মাছৰ লগত দৰিকা মাছৰ কোনো অস্তিত্ব নাই, তেনেকৈ এজন প্ৰকৃত ভক্তৰ লগত যি সজ কৰ্ম দ্বাৰা নিজৰ মন পবিত্ৰ কৰা নাই, তেনেকুৱা মানুহৰ কোনো অস্তিত্ব নাই। এইটো হৈছে এই কথাখিনিৰ অন্তৰ্নিহিতৰ ভাৱ।